আজি খুব ভাল লাগিছে যে আমাৰ পানেৰী সমষ্টিত আজি সেই চামৰাং মানে ভূটান বৰ্ডাৰত আমাৰ ৰামলাল মাহাতো আমাৰ ভাইটিয়ে আজি ইয়াত এটা মানে ডায়েৰী ফাৰ্ম আৰম্ভ কৰিছে মানে গায়ৰ ইয়াত গাখীৰ উৎপাদন হ'ব ইয়াৰ পিছত প্ৰচেছিং কৰি ফেলে বিভিন্ন ধৰণৰ মানে মিল্ক প্ৰডাক্ট ইয়াত উৎপাদন কৰা হ'ব আৰু ডাঙৰকৈ তেওঁ এটা উদ্যোগটো লৈছে ডাঙৰ হিচাপে কৰাৰ কাৰণে আৰু মই ভাবোঁ ইয়া খুবেই মানে এইটো সময়ত অত্যন্ত গুৰুত্বপূৰ্ণ উদ্যোগ আৰু সেইটোৰ দ্বাৰা অকল তেওঁৰ ব্যক্তিগত নহয় অঞ্চলৰ যুৱখিনিও যথেষ্ট উৎসাহ পাব আৰু বিভিন্ন ধৰণৰ লাইফ ষ্টকৰ ওপৰত নলেজ পাব ইয়াতে গতিকে ইয়া আমাৰ সেই অঞ্চলতে এটা পৰিৱৰ্তন আনিব বুলি মোৰ এটা বিশ্বাস মোটামুটি আপোনাৰ 2 বছৰৰ পৰা এইটো প্ৰচেছত আছিলোঁ মানে এই প্ৰচেছত আছিলোঁ যেনে তেনে মানে এই ডায়েৰী ফাৰ্মটো অপেনিং কৰিম বুলি বহুত আগৰ পৰা ভাবি থৈছিলোঁ আৰু এইটো প্ৰচেছ কৰাৰ সময়ত মানে ইয়াতে আপোনাৰ বহুত প্ৰব্লেম আহিছিলে আৰু সেই প্ৰব্লেম মানে শেষ কৰি লাষ্ট মোমেণ্ট এতিয়া আপোনাৰ আজি অপেনিং প্ৰগ্ৰামটো কৰিব পাৰিলোঁ আৰু আশা মই নিজে ৰাখিছোঁ যে মানে আগলৈকে মানে ৰাইজে মোৰ পৰা মানে গাখীৰৰ পৰা লৈ মিঠাইৰ পৰা লৈ আদি কৰি চব যাতে মই যোগান ধৰিব পাৰোঁ তাৰ কাৰণে যথেষ্ট চেষ্টা কৰিম বৰ্তমান আমি এতিয়ালৈকে এইচএফৰ ওপৰতে কাম চলাই আছোঁ এইচএফে আনিম আমি এটা জাৰ্চি আনিছোঁ ক্ৰছ জাৰ্চি আৰু আপোনাৰ সাতজনী গাই বৰ্তমান এইচএফ আহিছে আৰু নেক্সট আমাৰ 30 তাৰিখে আকৌ আমাৰ 10টা আহি আছে নতুনকৈ এইচএফে আহিব এজনী গাই আপোনাৰ 35ৰ পৰা 40 লিটাৰলৈকে আপোনাৰ গাখীৰ দিব পাৰে উৎপাদন পাৰ ডে দিব পাৰে আৰু এইটো খোৱা লোৱাৰ ওপৰত অলপ ডিপেণ্ড কৰিব কিছুমান সময়ত আৰু আমাৰ দানাৰ কাৰণে কিছুমান প্ৰব্লেম আহিছে অলপ এতিয়া আমি আগন্তুক মানে এইখিনিও ভাবিছোঁ যে দানাটোও আমি ইয়াতে মেনুফেকচাৰ কৰিব পাৰোঁ সেইখিনিলৈকে অলপ চিন্তা ধাৰণা চলি আছে আৰু সেনেকৈ যদি হয় তেনেহ'লে আমি দুটালৈকে মানে ফাৰ্মৰ আৰু এটা ফাৰ্মৰ ইটো বঢ়াব পাৰিম আৰু নহয় আমি অলৰেডি এইটো 5ৰ পৰা 7টা ডিষ্ট্ৰিক্ট আৰু 7টা ডিষ্ট্ৰিক্টত আমি এতিয়ালৈকে ফাৰ্ষ্ট অপেনিং এটা আমাৰ নিজৰ শ্বপ থাকিব সেইটো হ'ল মাহাতো ডায়েৰী ফাৰ্ম নামৰে শ্বপ থাকিব এটা প্ৰত্যেকটো ডিষ্ট্ৰিক্টত আৰু সেই যেনেবা মঙলদৈ টংলা সেনেকৈ এৰিয়া কিছুমান আপোনাৰ বাছনি কৰি থৈছোঁ আমি আৰু আগন্তুক আপোনালোকে নিশ্চয় গম পাব যে আমি মানে যেতিয়া অপেনিং কৰিম নিশ্চয় আপোনালোকক মাতিম তেতিয়া আপোনালোকে নিজে গম পাব 5টা 6টা ডিষ্ট্ৰিক্টত আমি ফাৰ্ষ্ট অপেনিং কৰিম নিশ্চয় 100% মই এইটো আশা ৰাখিম আপোনালোকৰো আশীৰ্বাদ লাগিব আৰু আগন্তুক মানে যথেষ্ট চেষ্টা থাকিব মোৰ নিজৰ পৰিশ্ৰমৰ বাদেও বাকী যিমানখিনি যি লাগে সম্পূৰ্ণ মানুহৰ আপোনালোকৰো আশীৰ্বাদৰ লগত লৈ মই আগবাঢ়ি যাম বুলি আশা কৰি